ছোৱালী পাম বুলি বগা হম বুলি বহুত ভীমকল খালো। ছোৱালীও নাপালো, বগাও নহলো, হাগুতে কষ্ট পালো। কি টুক বৈনাকৰ পুতাকে ইমান ৰাতিপুৱাই কিয় ফোন কৰিলা? বৈনাকৰ পুতাক কি হল? এই জলদি নাহাকে তই কেমেৰা আনবা যাবা লাগে হয়, আৰু তন্ধৰ গাড়ীখন লৈ আহিবি। গাড়ী মই চলাম কিন্তু গেছো বাল কটিদি গু নল হৈছি। যাই আছো, তই ঘৰতে থাকবি। কোন বৈনাকৰ পুতাকে কৈছিল নহয় হাগাতকে ৰজা ডাঙৰ নহয়। একদম সঁচা কথা কৈছিলি বৈনাকৰ পুতাকে। মাকচিনি এটা গান লগাব পৰা নাই এই মাকচিনি ভাল এটা গান লগ। তেলত যিমান দাম পাইছি তোক যি গাড়ীত উঠেছো মই সেইটোৱে বহুত ডাঙৰ কথা বুলি ভাব। হ'ব দি 60,000 টকা উঠছি নহয়, 50,000 মান দি কেমেৰা এটা কিনিম, 10,000 তই মই ভগে ল'ম। নব কেমেৰাৰ পইচা দি আমি নাখাওঁ। আৰু তই যি 60,000 টকা উঠছি কৈ আছা, মোৰ বাইপেৰে নাম কৈ 40,000 লৈছি। গম পা, বাইপেৰে গম পালি মোৰ কুটি চাল চিংব। হ'ব দি মাকচেনি, মই ভাবছিলো বজাৰত যাই আছো যেতিয়া অলপ মুখত খোৱা চোৱা কিনি আনো। গোটাই কলা পৰি গৈছো দিনক দিনে। মই ভিডিঅ' বনোৱা কথা আছে না, অলপ বগা হবা লাগিব দেচোন। চোৰৰ বাচ্চা, গোট পৰা ভেনামাখিটো হান তাৰ মুখখান, সিও কিবা মেকআপৰ বস্তু কিনে। হ'ব দি নিজে গোটাই বৰ ইমৰান হাছমিটো। ইটা জলদি কেমেৰাটো ল'বা লাগে। হেই দোস্ত, আজি মই আপোনালোকক দেখাম আমাৰ চানমাৰীৰ বাছ ষ্টেচনটো। এইটো আমাৰ লেভেল মাষ্টৰ নহয় না? সি একলাই কি বকি আছে? পাগলে হল নেকি মাকচাইটো? এই লেভেল মাষ্টৰ। কি হলে চোৱা খহাত? মাকচিনি তই একলাই কি বকি আছা? ব্লগ বনাই আছো মই, ব্লগ। মই এতিয়া ইউটিউবাৰ, চেলিব্ৰিটি মই। গেন্তা ই বোলে কিবা চেলিব্ৰিটি। হয় মই চেলিব্ৰিটি, চবেই চিনি পাই মোক। হেগলাখান বাদ দি, আমি কেমেৰা এটা কিনছো, তোর নিচিনা আমিও ব্লগ বনাম বুলি ভাবছো। তই আমাক শিকি দিবি না কেমেৰাটো কেনকে ইউজ কৰে, কেনকে ব্লগ বনায় শিকি দিবি না? তোর নিচিনা আমিও পইচা অলপ কামাম বুলি ভাবছো। এনেই মইতো এগলাখান কাকো নিশিকাওঁ। এতিয়া তহঁতে আমাৰ গাঁৱৰে চলি দিচোন, তহঁতক শিকাম দি মই, কিন্তু মোক পইচা দিব লাগিব, এনাই নিশিকাওঁ মই। বাৰু শিকতো ঠিক আছে, তইতো নলবেইৰা নহয়, তই নলবেইৰা কিয় কৈ আছা? সি নহয় তহঁতৰ লগত কথা পাতি এতিয়া নলবেইৰাই অহা হৈছে। আৰু ডিম্পুদাও নলবেইৰা না, ডিম্পুদাৰ মই ফেন হয়। ডিম্পুদাৰ ভিডিঅ' চাই মোৰো ভাল লাগে, কিন্তু হেগলাখান চব বাদ দি কিঠান শিকাবি আমাক? তহঁতে মাক চিনি দোকান বাকি দিবা পইচা নাথকে, তহঁতে কেমেৰা কিনবা পইচা ক'ত পালি? আৰে সেইটো তোৰ প্ৰব্লেম নহয়, ঠিক আছে? তই আমাক শিকাই দিবি, তোক কেইটকা লাগে তই সেইটো ক। এনাই বেলেগক শিকালিতো বেছিকেই ল'লো হয়, তহঁতে গাঁৱৰে চলি বুলি কমকে দিলি হ'ব যা, কিবা এটা 10,000 মান দি দিবি। মাকচিনি 10,000? 10,000 টকা দিবা নৰা যদি বাদ দি, এতিয়া মই শিকাই দিম তহঁতক। কালি পৰহি তহঁতে মোৰ নিচিনা চেলিব্ৰিটি হৈ যাবি, তহঁতে পইচা কামাবি, তেতিয়া মোক থৰে না দিবি। হ'ব দি দিম তোক 10,000। এনে মোক খুব লেভেল মাষ্টৰ জকই না। দি আছো ৰ এইবাৰ তহঁতক মজা ভিডিঅ' বনাবি, তহঁতক এবাৰ এশেকা মই ভালকে দি আছো। কি হল? কি ভাবিবা ধৰলি তই? একো নাই আহি যাবি পুৱা নদীৰ কিনাৰত। ঠিক আছে দি আহি যাম পুৱা। কিবা চেলিব্ৰিটি হয় এন্দে, এইবাৰ গম পাবি ৰ তহঁতে। ই ফালতু মানুহ এই মিংকু ইটাক লেগি তাৰ আহিবা হোৱা নাই। গোটাই পুৰা বেঙনা ধোৱা মুখখান বগৰী আছা দেখোন, মিংকু ক'ত? নাজনো ই ক'ত আছে, কেমেৰাটো তাৰ লগত আছে, ইটাক লেগি আহিয়ে পোৱা নাই। তই তোৰ কেমেৰাটো আনছা নেকি? তোৰ কেমেৰাতে শিকলো হয় সি আহাক লেগি। মই ঘৰত একটু আহিলো নহয়, এতিয়া মই য'ত ত'ত লৈ নুঘুৰো না। 3 লাখ টকা দামী কেমেৰা দিছোন, আমাৰ গাঁৱত তো কাৰো ইমান দামী কেমেৰা নাই। কোনোবাই যদি ৰাস্তাত লুটি দে। তনে কিতাবা এলি নেকি? চুপ চেলা, তই কথা নকবি। এখনিৰ পৰা এখনি আহোঁতে তোৰ ইমান দেৰি লাগে নেকি? গোটাই কেইটাতকে নদীৰ কিনাৰৰ পৰা ঘৰ ওচৰত তোৰেই, আৰু তোৰে ইমান দেৰি লাগে। কেমেৰা আনছা না নাই? আনছো কেমেৰা, কিয় ইমান খং কৰা? পিছে তোৰ ইমান দেৰি কিয় হ'ল? কি কবি, আজিকালি ছোৱালী মাখা ইমান মিছলীয়া নহয়, কাকো চিনবাই নৰিয়াই। তোক আকৌ কোনি ছোৱালী মিছা কথা কলা কাই? ৰাস্তাত ছোৱালী এজনী 1,000 টকা হেৰাইছি বুলি চিঞৰি আছিল, সেইকাৰণে মোৰ দেৰি হৈ গ'ল। তাইৰ 1,000 টকা হেৰাইছি, তোৰ কিয় দেৰি হ'ল? নহয় মই তাৰ কাষতে বহি পইচাটো বাৰ গনো, 1,000 টকা নাই 800 টকাহে আছিল। ইমান মিছলীয়া নহয় আজিকালি আপি মাখা। মাকচিনি তই পইচাটো ঘূৰাই দিলি নে নাই? পইচা কিয় দিম ঘূৰে? তহঁতক ফটো লেকচাৰ মাৰা শেষ হ'ল যদি এতিয়া কেমেৰা আন, শিকাই দিওঁ তহঁতক। আৰু মোক লাগি পইচা আনছা না নাই?
আনিছো দি পইচা। তাক পইচা নিদিম বুলি ভাবি আছে সি। ঐ চোৰৰ বাচ্চা, কেমেৰা আন। হে ল কেমেৰা হ। লেভেল মাষ্টৰ দি তাক শিকাই দি আমাক কেনেকে কৰিব লাগে। চাওঁ কেমেৰাটো হয় আনচোন। ইমান কম দামী কেমেৰা আনিছা, মই ইমান কম দামী কেমেৰাটো হাতেই নলগাওঁ। হ'ব দি, একো নহয় দি, শিকাই দিছোন। মই কৰি যাম, তহঁতে চাই থাকবি। হ'ব দি। তহঁতৰ চেনেলৰ নাম কি দিবি? চেনেলৰ নামো ৰাখিব লাগে নেকি? আমিতো নাজনোৱে এইগিলাখান। যি লাগে তই কৈ দিবি দি, টকা 1000 বেছিকে লৈ ল'বি। হ'ব দি, মই কৰি দিম। এগলাখান মোৰ বাই হাতকা খেল। হেই দোস্ত, ৱেলকাম টু ঘাটিয়া ব্লগ। আজি মই আপোনালোকক দেখাম আমাৰ নদীৰ কিনাৰটো। এইবাৰ তই কৰিছা। মই কেমেৰাটো ধৰি আছো দি। তোক কবি ৱেলকাম টু ঘাটিয়া ব্লগ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হেই দোস্ত, ৱেলকাম টু মাই চেনেল ভিডিঅ' সাবস্ক্ৰাইব। হেই ঘেণ্টাৰামা, কি বকি আছা তই এগলাখান? হেই শুন। দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল ঘাটিয়া ব্লগ। আপোনালোকে মোৰ আৰু ভিডিঅ' চাবাক লাগি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে দি, এবাৰ কৰিম চাবি হয় না নহয়। হেই দোস্ত, সাবস্ক্ৰাইব আৱাৰ চেনেল। ৱেলকাম টু মাই ভিডিঅ' চাবাক লাগি আপোনালোকে আমাৰ গাঁৱত আহিব। হৈছে না এইবাৰ, হৈছে না? বৰ ধুনীয়া আহিছে কেমেৰাত, বৰ ধুনীয়া আহিছে। মোক দুটামান ফটো মাৰি দিবিচোন, ইনষ্টাগ্ৰামত দিব লাগিব। হেই মায়েৰ মুৰা হৈছে যা তোৰ। ইমান শিকে আছো, ভালকে এইবাৰ লাষ্ট শিকাম। এইবাৰ যদি ক'ব পাৰিলি নৰলি কিন্তু নাই আৰু। পাৰিম, কেনৰিম। আজি প্ৰথম টাইম কৰি আছো কাৰণে নাই হৈছে। ডিম্পুদাৰ নিচিনা ইউটিউবাৰ হ'ম মই। হবি যা মায়ের টাং বাইপে হবি। তোক পইচা দি আছো, তই চুপচাপ শিকো। আল বাল কথা বকি নাথকিবি। হ'ব দি, কেমেৰাৰ ফালে চা, কবি ৱেলকাম টু ঘাটিয়াছ ব্লগ। হেই দোস্ত, ৱেলকাম টু ঘাটিয়া ব্লগ। আমাৰ ভিডিঅ' চাবাক লাগি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। মজা হৈছে তোক দেখাত বৰ ধুনীয়া লাগছি কেমেৰাত। কেমেৰাত ধুনীয়া লাগবই দিচোন, মই এনেও সৰুৰ পৰাই ধুনীয়া। ছাবস্ক্ৰাইবটো ভালকে কবা নৰে আৰু সি ভিডিঅ' বনাই। নৰো মই তহঁতক শিকাবা। থাক তহঁতে যেনকে যি কৰা কৰি থাক। ক'ত যা মই বাচা 40,000 টকা লগাইছো। মোক বাল খাব যদি ভিডিঅ' বনাই পইচা আনবা নৰো। ঠিকে যায়। বৰ ধুনীয়া হৈছে তোক এখনি। চোৰৰ বাচ্চা ধুনীয়া, মুখেদি অলব ধুনীয়া। তাক যদি একমাহ পিছত পইচা দিবা নৰো, ফটো ভিডিঅ' কটি দি ওলাব মোৰ। লেভেল মাষ্টৰৰ হাতে ভৰি ধৰি মাতি আনো। ফটো দুটা মাৰি দি নেকি মোক ইনষ্টাগ্ৰামত আপলোড দিবা লাগছিল। বইনেল নাতিখ, তোৰ ইনষ্টাগ্ৰাম কটি দি ভৰাব পাৰছা চলা নিপিন্ধা আমি গম পাবি।